হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকে থাম্বনেইলটো চাই গমেই পাইছা যে আজি কিহৰ ওপৰত ভিডিঅ' বনাম। হয় বন্ধু বান্ধৱীসকল, আজি কৰোণাৰ বিষয়ে ভিডিঅ'টো বনাম। এই বিষয়ে আগতে ভিডিঅ'টো বনাব লাগিছিল, কিন্তু মোৰ চেনেলটো তেতিয়া ক্ৰিয়েটিভ হোৱা নাছিল। সেইকাৰণে এতিয়া আমি এই ভিডিঅ'টো বনাই আছোঁ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, কিয়নো এই ভিডিঅ'টোত কৰোণাৰ কিছুমান সৰু সুৰা ইনফৰমেশ্যন আৰু কেনেকৈ এই কৰোণাৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰে সেই বিষয়ে অলপ আলোচনা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকিবুলছ ব্লগ। তো আজি লৈ আহিছোঁ এটা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কৰোণাৰ বিষয়ে কিবা এটা শিকিব পাৰিব। তো আপুনি এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটোত লৈ আহিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, এই শালা কৰোণা মহামাৰীটোৰ গল্পটো আৰম্ভ হৈছিল চীন দেশৰ উহান প্ৰদেশত 2019 চনৰ ডিচেম্বৰ মাহত। এই কৰোণা ভাইৰাছটো প্ৰথম ধৰা পৰিছিল আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ WHO এই ভাইৰাছটোৰ নাম দিছিল নভেল কৰোণা ভাইৰাছ ডিজিজ, চমুকৈ COVID-19। কৰোণাৰ পৰা CO আৰু ভাইৰাছৰ পৰা VI আৰু ডিজিজৰ পৰা D লৈ কোভিড, আৰু 2019 চনত এই ভাইৰাছটো উৎপন্ন হোৱাৰ কাৰণে 19, সেইকাৰণে এইটোৰ নাম দিয়া হ'ল COVID-19। আৰু এই ভাইৰাছৰ কাৰণে যি বেমাৰ হয় সেই বেমাৰটোৰ নাম হ'ল চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম কৰোণা ভাইৰাছ 2। আৰু এই ভাইৰাছৰ কাৰণে অলৰেডি বহুত মানুহে মৃত্যুবৰণ কৰিছে আৰু আক্ৰান্ত হৈ আছে। আৰু এই আক্ৰান্তৰ সংখ্যাটো দিনক দিনে বৃদ্ধি পাই আছে। এতিয়া প্ৰশ্নটো হ'ল যে এইটো কেনেকৈ ইমান কম সময়ৰ ভিতৰতে এনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। তো এইটো জানিবলৈ হ'লে ভিডিঅ'ত, কাৰণ কৰোণা ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ পৰা 6 ফিটমান দূৰত্বত থাকিলেও এই ভাইৰাছটো সংক্ৰমিত হ'ব পাৰে। বিশেষকৈ তেওঁৰ চৰ্দি কাহৰ পৰাও এইটো সংক্ৰমিত হ'ব পাৰে, আৰু যিটো স্থানত কৰোণা ভাইৰাছ লাগি আছে সেই স্থানত স্পৰ্শ কৰি নিজৰ চকু, নাক আৰু মুখত স্পৰ্শ কৰিলেও এই ভাইৰাছটো সংক্ৰমিত হ'ব পাৰে। এতিয়া প্ৰশ্নটো হ'ল ইয়াৰ পৰা বাচিবলৈ কি এতিয়া প্ৰশ্নটো হ'ল এই কৰোণা ভাইৰাছৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি। সেইকাৰণে মই আপোনালোকক 4টা টিপছ দিম। এই টিপছৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিব পাৰে। প্ৰথম নম্বৰ 1, আপুনি সকলো সময়ত নিজৰ হাতটো পৰিষ্কাৰ কৰি ৰাখিব, আৰু বিশেষকৈ বাহিৰৰ পৰা আহিলে কমেও 20 ছেকেণ্ডমান নিজৰ হাতটো পৰিষ্কাৰ কৰি ল'ব। নম্বৰ 2, ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিব, কমেও 2 মিটাৰমান দূৰত্বত থাকিব। আৰু 3 নম্বৰ হ'ল আপুনি ঘৰৰ বাহিৰত ওলাওঁতে মাস্ক পিন্ধিব, আৰু বিশেষকৈ বজাৰলৈ যাওঁতে আপুনি মাস্কটো ব্যৱহাৰ কৰিব। আৰু 4 নম্বৰত আপুনি যিটো বস্তু ব্যৱহাৰ কৰিছে সেইটো সদায় চেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ৰাখিব। এইকেইটা পথ অৱলম্বন কৰিলে আপোনাক কেতিয়াও কৰোণাই ধৰিব নোৱাৰে। তো যদি ভিডিঅ'টো ভাল লাগে তো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু তলত যাই কমেণ্ট কৰি দিব। তো এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰোঁ।